নমস্কাৰ বন্ধুসকল, পুনৰবাৰ স্বাগতম জনাইছোঁ মোৰ চেনেল টেকনিকেল বয় আছাম চেনেল। আজিৰ টেকনিকেল টপিক হৈছে আপোনালোকে যদি কোনোবা 2019ত SSLC এক্সাম দিছে তেওঁলোকৰ বাবে বহুত লাভজনক হ'ব ভিডিঅ'টো। কাৰণ যিদিনাখন ৰিজাল্ট দিব সেইদিনাখনে আপোনালোকৰ এটা ৱেবছাইটৰ জৰিয়তে আপোনালোকে প্ৰথমতে আগতে ৰিজাল্ট চাব পাৰিব। তেতিয়াহ'লে কেনেকৈ ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰথমতে আপোনালোকৰ গুগলত চাৰ্চ কৰিব লাগিব। গুগলত গৈ পেলাই গুগলত আপুনি চাৰ্চ কৰিব লাগিব rizalassam.in rizalassam.nic.in 2018 আপোনালোকে 19 মাৰিব। মই এতিয়া 19 এতিয়ালৈকে ৰিজাল্ট লঞ্চ হোৱা নাই, সেইকাৰণে মই rizalassam.in 2018 মই দেখুৱাই দিছোঁ। আপোনালোকে একেই প্ৰচেছ একে ওলাব দেখুৱাই দিছোঁ। মই চাৰ্চ কৰাৰ পিছত আপোনালোকে প্ৰথম যিটো লিংক দেখিবলৈ পাইছে rizalassam.in এই লিংকটোত আপোনালোকে ক্লিক কৰি দিব। ক্লিক কৰাৰ পিছত আপোনালোকে ইয়াত দেখিবলৈ পায় ইণ্টাৰফেচ এটা পুৰা নটিচৰ নিচিনা rizalassam.in আপোনালোকে প্ৰথম যিটো হায়াৰ ছেকেণ্ডেৰী ফাইনেল এক্সামিনেশ্যন আৰ্টছ চাইন্স 2018 আপোনালোকৰ 19 আহিব। এইটোত আপোনালোকে প্ৰথমতে ক্লিক নকৰিব, কাৰণ সেইটো হাই মাদ্ৰাছ এক্সামিনেশ্যন যি হাই ছেকেণ্ডেৰী। ত' আপোনালোকে যিটো নিব হাই স্কুল লিভিং চাৰ্টিফিকেট এক্সামিনেশ্যন HSLC ৰিজাল্ট 2018 যিটো আপুনি ছেকেণ্ড লিংক সেইটোত আপোনালোকে ক্লিক কৰি দিব। ক্লিক কৰাৰ পিছত আপোনালোকে দেখিবলৈ পাইছে এটা ইয়াত হাই স্কুল লিভিং চাৰ্টিফিকেট এক্সামিনেশ্যন এই প্ৰথম মাজৰ যিটো লিংক আপোনালোকে সেই লিংকটোত ক্লিক কৰি দিব। ক্লিক কৰাৰ পিছত আপোনালোকে ইয়াত দেখিবলৈ পাব ৰোল নাম্বাৰ এণ্টাৰ ডিজিট যিটো কেপচাৰ আপোনালোকে কাষত দেখিবলৈ পাইছে। এই কেপচাৰ এইটো মই জুম কৰি দেখাই দিছোঁ। এইটো আপোনালোকে মাৰিব লাগিব। আপোনালোকৰ ৰোলটো মাৰিব লাগিব, নাম্বাৰটো মাৰিব লাগিব, আৰু একো নালাগে। আপোনালোকৰ ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ কোনো মাৰিব নালাগে। আপোনালোকক মই দেখাই দিছোঁ ৰোলটো মোৰ ভাগৰ এটা এক্সামিনেশ্যনৰ ৰোল এটা মাৰি দেখাই দিছোঁ। ৰোল নাম্বাৰ এণ্টাৰ ডিজিট কেপচাৰ মৰাৰ পিছত আপোনালোকে ছাবমিট অপশ্যনত ক্লিক কৰি দিব। ছাবমিট অপশ্যনত আপোনালোকে ইয়াত দেখিবলৈ পাব। ইয়াত আপোনালোকৰ ইয়াত যিটো আপোনালোকৰ বৰ্ডৰ যোনটো চাৰ্টিফিকেট সেই চাৰ্টিফিকেটটো ওলাই আহিব। ৰিজাল্ট আৰু মাৰ্কশ্বিটৰ সৈতে যিটো আপোনালোকৰ ফাদাৰ নেম, স্কুলৰ নেম, মাদাৰ নেম, ৰোল নম্বৰ, স্কুল ক'ড আপোনালোকৰ অলৰেডি ওলাই আহিব। ৰিজাল্ট ওলাই আহিব। ইয়াত দেখিব যে ৰিজাল্ট ফাৰ্ষ্ট ডিভিজন দেখিবলৈ পাইছে। ইয়াত মই এখন 2018ৰ এখন ৰিজাল্ট উলিয়াই দেখাই দিছোঁ আপোনালোকক। আপোনালোকে তেনেকৈ 2019তো এনেকৈ উলিয়াব পাৰিব। ছেম প্ৰচেছ একেটা ৰোল নাম্বাৰ কেপচাৰ মাৰাৰ পিছত আপোনালোকৰ ৰিজাল্ট অলৰেডি ওলাই যাব। একদম ছেকেণ্ডত ওলাই যাব। আপোনাৰ কোনো টেনশ্যন নল'ব। তেতিয়াহ'লে মোৰ ভিডিঅ'টো ভাল লাগিলে চেনেলটো ছাবস্ক্ৰাইব কৰি লগতে কাষত থকা বেল আইকনটো প্ৰেছ কৰি দিব। তেতিয়া নতুন ভিডিঅ' টেকন'লজিৰ বিষয়ে জানিবৰ কাৰণে মোৰ ভাগৰ চেনেলটো প্ৰথমতে ছাবস্ক্ৰাইব কৰি দিব। নতুন ভিডিঅ' আপডেট দিলে আপোনাৰ মোবাইললৈ গৈ থাকিব।